নমস্কাৰ, মই ভানু শৰ্মা। খুব গৰম পৰিছে, খুবেই গৰম পৰিছে। ইমান গৰমত যেতিয়া আমি ৰ'দত ওলাই যাওঁ, আমাৰ ৰ'দে ছালখন পুৰি পেলায়, যাৰ ফলত ছালখন পিঁয়াজৰ বাকলিৰ দৰে ৰংটো হৈ যায়। আৰু নিজৰ মনটো যেতিয়া আমি বেয়া লাগে, যেতিয়া আমি আইনাখন চাওঁ, এনে ক্ষেত্ৰৰ পৰা হাত সাৰিবৰ কাৰণে এটা সহজ উপায় উলিয়াইছোঁ। সেয়া হৈছে মৃত্তিকা। এয়া হৈছে মৃত্তিকা অৰ্থাৎ সাধাৰণতে আমাৰ অতি পুৰণি কালৰ এয়া হৈছে হোৱাইট ক্লে। এই হোৱাইট ক্লেটোৱে আমাৰ ছালৰ পৰা অতিৰিক্ত লেতেৰাসমূহ আঁতৰাই দিয়ে। ই ছালখন এক্সফলিয়েট কৰে, ছালখন ভালদৰে ক্লিনজ কৰি দিয়ে আৰু ছালৰ প'ৰসমূহ পিউৰিফাই কৰি দিয়ে আৰু ছালখন ৰ'দৰ পৰা ৰক্ষা কৰে, সুৰক্ষা কৰে, ঢাকনি দিয়াৰ নিচিনাকৈ। যিহেতু আমি প্ৰসাধন সানিও যেতিয়া আমি ৰ'দত যাওঁ, তেতিয়াও আমাৰ ছালখন পুৰি যায়, গতিকে প্ৰসাধনো উটি যায়। গতিকে এনে ক্ষেত্ৰত এয়া যদি আমি কেৱল পানীৰ সৈতে অৰ্থাৎ ৰ'জ ৱাটাৰৰ লগত মিহলাই আমি গোটেই মুখখনত পাতলকৈ আমি লগাই দিওঁ। যদি আপুনি দেখিছে যে আপোনাৰ পিগমেণ্টেশ্যন দাগ আছে, তেতিয়া সেই অংশত আপুনি বেছিকৈ লগাই দিব। লগাই পেলাই আপুনি লাহেকৈ ৰাস্তাত ওলাই যাব পাৰে, ৰ'দতো আপুনি ঘৰত কাম কৰিব পাৰে। কাম কৰিলেও আপোনাৰ ৰ'দে পোৰাটো যিমান পুৰিব লাগে সিমান নুপুৰে, অৰ্থাৎ ই আমাৰ ছালক ৰ'দৰ পৰা ঢাকনিৰ দৰে কাম কৰে। নহয়নে ভাল? আপুনি কৰি চাওকচোন, ভাল ফল পাব।